অতি লোভ সদায় বেয়া। এটা কাহিনীৰ মাধ্যমেৰে জানো আহক এই বাক্যশাৰীৰ অৰ্থ। নমস্কাৰ, মই দিব্যজ্যোতি। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। এবাৰ এটা লোভীয়া কুকুৰে এখন মাংসৰ দোকানত সোমাই এডোখৰ মাংস মুখত ভৰাই পলাবলৈ খোজোতেই দোকানৰ মানুহে দেখি চিঞৰ বাখৰ কৰিলে। দোকানৰ ৰখীয়াই চিঞৰি ক'লে, হেৰৌ ধৰহক, সেই কুকুৰটোৱে মাংস লৈ পলাইছে। কুকুৰটোৱে ভয়তে দৌৰি গৈ এখন জান পালেগৈ। জানখনত এডাল সাঁকো আছিল। সি সাঁকোত উঠি তললৈ বৈ যোৱা নিৰ্মল পানীত নিজৰ ছাঁটো দেখিলে। কুকুৰটোৱে তাৰ ছাঁটোকে অন্য এটা কুকুৰ বুলি ভাবিলে। এইটো আকৌ ক'ৰ পৰা ওলাল সি দেখিলে যে সেই কুকুৰৰ মুখতো মাংসৰ টুকুৰা আছে। লোভী কুকুৰটোৱে সেই কুকুৰটোৰ পৰা মাংসডোখৰ কাঢ়ি আনিবৰ বাবে জানলৈ জাপ দিলে। ফলত তাৰ মুখৰ মাংসডোখৰ পানীৰ তলত পৰিল। ছাঁটো নাইকিয়া হ'ল। তেতিয়াহে সি বুজি পালে যে হাতত পোৱা বস্তু এৰি দূৰৰ বস্তুলৈ আশা কৰা বেয়া। গতিকে অতি লোভ সদায় বেয়া। আৰু আমি এই কাহিনীৰ মাধ্যমেৰে এই বাক্যশাৰীৰ অৰ্থ অতি সুন্দৰভাৱে বুজি পালোঁ। এই কাহিনীটোৰ পৰা আমি শিকিবলৈ পালোঁ যে হাতত পোৱা বস্তু এৰি দূৰৈৰ বস্তুলৈ আশা কৰিব নালাগে। অতি লোভ সদায় বেয়া। কেতিয়াও লোভ নকৰিবা। যিমান আছে যি আছে তাতে সুখী হোৱা আৰু নিজৰ কৰ্ম কৰি যোৱা।